এয়া আমাৰ ডিপুৱে জুই জ্বলাই আছে, জুই জ্বলিব লৈছে আৰু এয়া হেপী গৈ পানীত বহিবগে অলপ পাছত গৈ দেই, পাছলৈ গৈ আছে। এয়া আমাৰ নতুনকে পাইছে আৰু নমস্কাৰ দিয়া আৰু চিনাকি এটা দিয়া। এয়া আমাৰ গীতাশ্ৰী আৰু এয়া গীতাশ্ৰী আমাক পাৰ্টি দিছে আৰু আমি ৰাতিপুৱা আহি গ'লো সোনকালে আহি আমি ইয়াত এনেদৰে আমাক জুইত ধৰি আমাক চাহ খুৱাব বোলে আজি। এয়া আমাৰ ৰিম্পী অপেক্ষা কৰি আছে, চাহ খাম কেতিয়া আমি ঠাই পাম। এইফালে এইবোৰ চাকৰিৰ বাবে খালী হাতে আহিলে নহ'ব নহয়, টাৰ্গেট দেখাবহি আহি পিনে। আমাৰ চব চাকৰি পোৱা পাৰ্টি আৰু দেই, আমি খাবলৈ ৰৈহে আছো আৰু। আহি যা ওচৰলে। চেনি দিয়া একো নহয়, আজিৰ কাৰণে খাব দি দিয়া, চেনি দিলে ভাল লাগে। দি দিয়া চেনি দি দিয়া, খাই এনেই কৈছে চেঙা নোখোৱা বস্তু একো নাই। দেখিব পাৰ পপুলাৰ মানুহ যে মাতে আছে এক্টিং কৰিবলৈ। যেতিয়া পপুলাৰ হ'ব তেতিয়া কৰিম। চাহ উতলিছে আৰু দেই, চাহ ভৰাই আছে। হৈ গ'ল, তাতো কি ধুনীয়া হৈছে দেখিছে। লগতে এয়া নামি লৈ লৈছে আমাৰ এনেকে আৰু তুমি বনাইছিলা এইটো খকুৱাটোৱে আমাক পাৰি নিদিলে দেই, কেতিয়া দিব ঠিক নাই। নহয় অকণমান দি থাকিবি।